এগৰাকী প্ৰচাৰ বিমুখ ভাস্কৰ্য শিল্পী যিগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল কাঠৰ টুকুৰাও। 4টা দশক ধৰি শিল্প সাধনা শ্ৰম ত্যাগ কৰা এগৰাকী ভাস্কৰ্য শিল্পী। নাম কুলধৰ তালুকদাৰ, ঘৰ বজালীৰ বামাখাটাত। বজালীৰ এগৰাকী প্ৰচাৰ বিমুখ ভাস্কৰ্য শিল্পী। 14 বছৰ বয়সৰ পৰাই শিল্প কৰ্মত জড়িত হৈ আছে শিল্পীগৰাকী। 4টা দশক ধৰি এইগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল কাঠৰ টুকুৰাও। 4টা দশক ধৰি শিল্প সাধনা শ্ৰম ত্যাগ কৰা কুলধৰ তালুকদাৰ এতিয়া স্থবিৰ। শাৰীৰিকভাৱে অসুস্থ এতিয়া শিল্পীগৰাকী। বতাহ বাহনেৰে ভৰি থকা ঘৰখনত যেন এতিয়া নিমাওমাও পৰিৱেশ। শাৰীৰিক অসুস্থতাৰ বাবেই যেন শিল্প কৰ্মত ব্ৰতী হ'ব পৰা নাই ভাস্কৰ্য শিল্পী কুলধৰ তালুকদাৰ। বজালীৰ এগৰাকী ভাস্কৰ্য শিল্পী, যিগৰাকী ভাস্কৰ্য শিল্পীৰ হাতত প্ৰাণ পাই উঠিছিল বজালীৰ মঠ মন্দিৰ বা যিসমূহ নাটক আছে, ভ্ৰাম্যমান থিয়েটাৰ বা ৰাসে হওক, প্ৰতিটো ছবিয়ে তেখেতৰ হাতত প্ৰাণ পাই উঠিছিল। তেখেত হ'ল বজালীৰ কেন্দুগুৰিৰ কুলধৰ তালুকদাৰ বামাখাটাৰ, আৰু তেখেতৰ ওচৰত মই এই মুহূৰ্তত আছো। তেখেতে বৰ্তমানভাৱে শাৰীৰিকভাৱে অসুস্থ, তাৰপিছতো কিন্তু তেখেতে এইসমূহ কাৰ্যত জড়িত হৈ এই মুহূৰ্ততো আছে। তেখেতৰ পৰা জানিম কেতিয়াৰ পৰা আপুনি এই ভাস্কৰ্য শিল্পৰ লগত জড়িত আছে? মই আজি সৰুৰ পৰা এইবিলাকত ধাউতি আছিল। আইবিটাৰৰ যুগত মই আজি 18 বছৰ বয়সৰ পৰা ভাস্কৰ্য শিকিছে, ভাস্কৰ্য মূৰ্তিবিলাক বনাওঁ। প্ৰথম বজালীৰ শ্বহীদ মদন ৰাউতা কোচৰ মূৰ্তি বনাইছিলোঁ। তাৰপিছত আৰু বহুত গেট তৰণ এইবিলাকত মূৰ্তি দিয়ালৈ দেৱ দেৱীৰ সেই আকাৰে সেইও বনাইছিলোঁ, আৰু মঞ্চ বনাইছিলোঁ, ডিজাইনবিলাক দিছিলোঁ। চব বহুত বস্তু মোৰ হাতত আছে, কিন্তু মই নেচাৰেল বস্তু দিব নোৱাৰোঁ বস্তুবিলাক। সেইকাৰণে ৰাইজে আঁকোৱালি লয়। আৰু আমাৰ গ্ৰাম্যাঞ্চলৰ যিবিলাক নাটক হয়, চব বস্তু ৰয়েল মাইথলজিকেল ড্ৰেছ পাতি আদি সকলোবিলাক লৈ যায়। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে বজালী কলেজৰ যিটো মহাৰাজৰ জয়ন্তী, তাত মই গেটখন বনাইছিলোঁ বাঁহেৰে আৰু ফুল বনাইছিলোঁ বাঁহেৰে। এতিয়া আপুনি শাৰীৰিকভাৱে অসুস্থ, চৰকাৰৰ পৰা কিবা সাহায্য পাইছে? চৰকাৰৰ পৰা পোৱা নাই সাহায্য। হেমন্ত বিশ্ব ডাঙৰীয়া যাতে অলপ চকু মেলি চাই, মোৰ নিচিনা মানুহটোক সহায় কৰিলে মই চলিব পাৰিম, সেইখিনিয়ে মোৰ ক'ব লাগে। কিমান বছৰ ধৰি এই শিল্প কলাৰ লগত জড়িত? কিমান বছৰ? আজি শিল্পকলাৰ লগত জড়িত মোৰ 40 বছৰমান হ'ল। 40 বছৰমান হ'ল জড়িত। বজালীৰ কি কি বস্তু আপোনাৰ হাতত প্ৰাণ পাই উঠিছে? বজালীৰ মঠ মন্দিৰ, গেট, শ্বহীদ বেদী, মঞ্চ, এইবিলাক আৰু ৰাসবিলাকৰ যিবিলাক বস্তু বনাবলৈ পাতাচাৰী ৰাসত মই আজি 14 বছৰে কাম কৰিলোঁ। তাত ডিজাইন হিচাপে মই কৰোঁ। আৰু বিশেষ কৰি মোৰ আকৰ্ষণীয় হয় চেল্ফি পইণ্টটো বনাওঁ। তেওঁলোকে এইবাৰো বিশ্বাসী মোক গাড়ী দি লৈ যায় আৰু আহে, কমিটিবিলাকো নিব আহে, মই যাওঁ তাত দিহা দিওঁ। এইভাৱে মই কৰি আছোঁ এতিয়াও। বিশেষকৈ বজালীৰ যিসমূহ মঠ মন্দিৰ আছে বা যিসমূহ তৰণ আছে, তৰণতো তেখেতৰ হাতেৰে প্ৰাণ পাই উঠিছিল, বা ৰাসৰে যিসমূহ মৃন্ময় প্ৰতিমূৰ্তি আছে, সেই জীৱন্ত ৰূপত তেখেতৰ হাতেৰে প্ৰাণ পাই উঠা পৰিলক্ষিত হৈছিল। দীৰ্ঘদিনৰ পৰা শাৰীৰিক অসুস্থতাৰ বাবে যিহেতু কাম কৰিব পৰা নাই শিল্পীগৰাকীয়ে, ভাস্কৰ্য শিল্পসমূহ প্ৰদৰ্শনৰ লগতে বিক্ৰী কৰি লাভ কৰা অৰ্থৰে পৰিয়াল পোহপাল দিয়ে শিল্পীগৰাকীয়ে। দীৰ্ঘদিন অসুস্থতাত ভুগি থকাৰ বাবে যাক লৈ এতিয়া চিন্তাত পৰিছে পৰিয়ালৰ লোকসকল। বজালীৰ মঠ মন্দিৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ তোৰণ, ভ্ৰাম্যমান থিয়েটাৰৰ কাৰিকৰী শিল্প চিত্ৰসমূহ শিল্পীগৰাকীৰ হাতেৰে প্ৰাণ পাই উঠিছিল। যিগৰাকী শিল্পীয়ে পোনপ্ৰথমে 42ৰ শ্বহীদ মদন বৰ্মন আৰু ৰাউতাৰাম কোচৰ প্ৰতিচ্ছবি শিলত কাটি নিৰ্মাণ কৰিছিল, তেনে এগৰাকী শিল্পী বৰ্তমান ঘৰতে স্থবিৰ হৈ পৰিছে। চৰকাৰ প্ৰশাসন ৰাইজৰ সহযোগিতাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ অলপমান সহায় বিচাৰিছে শিল্পীগৰাকী। এই ক্ষেত্ৰত আৰ্থিক সহায়ৰ প্ৰয়োজন শিল্পীগৰাকীক। চৰকাৰৰ অলপমান সঁহাৰিয়ে
হয়তো শিল্পীগৰাকীক শিল্প চৰ্চাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ কিছু হয়তো প্ৰেৰণা দিব। সৰুৰ পৰা এইবিলাক ধাউতি আছিল। লাইব্ৰেৰীৰ যুগত মই আজি 18 বছৰ বয়সৰ পৰা ভাস্কৰ্য শিকিছে। ভাস্কৰ্য মূৰ্তিবিলাক বনাওঁ। প্ৰথম বজালীৰ শ্বহীদ মদন ৰাউতা কোচৰ মূৰ্তি বনাইছিলোঁ। তাৰপিছত আৰু বহুত গেট তৰণ এইবিলাকত মূৰ্তি দিয়ালৈ দেৱ দেৱীৰ সেই আকাৰে সেইও বনাইছিলোঁ আৰু মঞ্চ বনাইছিলোঁ, ডিজাইনবিলাক দিছিলোঁ। চব বহুত বস্তু মোৰ হাতত আছে, কিন্তু মই নেচাৰেল বস্তু দিব নোৱাৰোঁ বস্তুবিলাক। সেইকাৰণে ৰাইজে আঁকোৱালি লৈ আৰু আমাৰ গ্ৰাম্যাঞ্চলৰ যিবিলাক নাটক হয় চব বস্তু ৰয়েল মাইথলজিকেল ড্ৰেছ পাতি আদি সকলোবিলাক লৈ যায়। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে বজালী কলেজৰ যিটো মহাৰাজৰ জয়ন্তী, তাত মই গেটখন বনাইছিলোঁ বাঁহেৰে আৰু ফুল বনাইছিলোঁ বাঁহেৰে। যিহেতু এতিয়া আপুনি শাৰীৰিকভাৱে অসুস্থ, চৰকাৰৰ পৰা কিবা সাহায্য পাইছে? চৰকাৰৰ পৰা পোৱা নাই সাহায্য। হেমন্ত বিশ্ব ডাঙৰীয়া যাতে অলপ চকু মেলি চাই, মোৰ নিচিনা মানুহটো সহায় কৰিলে মই চলিব পাৰিম, সেইখিনিয়ে মোৰ ক'বলৈ। কিমান বছৰ ধৰি এই শিল্প কলাৰ লগত জড়িত? কিমান বছৰ? আজি শিল্পকলাৰ লগত জড়িত মোৰ 40 বছৰমান হ'ল। 40 বছৰমান হ'ল জড়িত। বজালীৰ কি কি বস্তু আপোনাৰ হাতত প্ৰাণ পাই উঠিছে? বজালীৰ মঠ মন্দিৰ, গেট, শ্বহীদ বেদী, মঞ্চ এইবিলাক আৰু ৰাসবিলাকৰ যিবিলাক বস্তু বনাবলৈ পাটাচেৰীৰ ৰাসত মই আজি 14 বছৰে কাম কৰিলোঁ। তাত ডিজাইন হিচাপে মোৰ আৰু বিশেষ কৰি মোৰ আকৰ্ষণীয় হয় চেল্ফি পইণ্টটো বনাওঁ। তেওঁলোকে এইবাৰো বিশ্বাসী মোক গাড়ী দি লৈ যায় আৰু আহে, কমিটিবিলাকো নিব আহে, মই যাওঁ তাত দিহা দিওঁ। এইভাবে মই কৰি আছোঁ এতিয়াও। বজালীৰ পৰা মৃন্ময় পাঠকৰ প্ৰতিবেদন, নেশ্যন এনি।